মই যাব লাগে বিহু মই গাঁওনে আই সৰস্বতী আৰু বিহুতে সোপা মাৰি ধৰিছিল খাবলে বহিবা গাছ বহিবা মোবাইল কি হলে কোনে নকৰে ইমান নহলে অনুষ্ঠান কৰি গলো বোলে সিহঁত দুটা চাৰ্ট পেণ্টহে দেখিলো মানুহ নেদেখিলো থেংক ইউ আচলতে এই অনুষ্ঠানটো মণিকো লৈ আহিব লাগিছিল হয়নে মই গম পাইছো না আপোনালোকৰ মনত পৰি আছে যে কিন্তু যিমান ভিৰ হৈছে আপোনালোকে চাওকচোন তাতে মোৰ মানুহজনী ওখ পাখ ফিজিকেল ফিট নহয় জানো কেনেকৈ লৈ আহিম ভিৰ ঘৰত মোৰ আঙুলি ধৰি আহিব ভিৰত কাৰ আঙুলি ধৰি কাৰ ঘৰ পাবগৈ কোনে চাই সাহেব যায় আগতে ভকত যায় পাছতে হায় হায় শুনাই নপাৰতে ৰৈ আল্লাহ নহ'লত গিৰিহঁত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়া হৈছেনে মোৰতো ভাল হৈছে মোতকৈ আপোনালোকৰ বেছি ভাল হৈছে ইমান সহযোগ ধুনীয়া কৰিছে শুকুৰবাৰৰ বেলিকা বা ইমান ধুনীয়া সহযোগ কৰে দেই ভয় লাগে এই শুকুৰবাৰৰ বেলিয়া দুপইচা দেৰিয়া হায় হায় চাহেব ঢুকা বুলি শুনালা ৰহমত গিৰিহঁত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়া পাৰ হৈছেনে কোৱা মই শিকি আছো হৈছেনে হৈছে দেই আচলতে কিয়নো খুজি খুজি হাত চাপ পৰি লৈ আছে নহ'লে মানুহবিলাক কাণত মুদি কৰোঁতে আৰু গাব ভাবি আছে মই গাওঁ মানে এতিয়া আচলতে মেণ্ডুলিন এখন হ'লে গাবলৈ সুবিধা আছিল কিন্তু মেণ্ডুলিন যিহেতু নাই মই চেষ্টা কৰিম মেণ্ডুলিনৰ শব্দটো দি গাবলৈ দেই সেউজী বিদায় পৰ উচুপিৰ যি কথা ক'লা জানো পাহৰি গ'লা এইফালে চাইছে সেইফালে চাইছে সেইফালে চাইছে বৰ ভাল লাগিছে এইফালেও চাই আছে যে ফাটকনেদি এখন ভেন্টিলেশ্যন দিছে বতাহ সোমাবলৈ চব মূৰবোৰ সোমাই আছে দেখিছেনে আমাৰ যে গাঁৱে ভূঞে যে থিয়েটাৰ পাৰ্টি আহিলে এনাউন্স দি ঘূৰি ফুৰে নহয় আপোনালোকে শুনিছে আজি ৰাতিলৈ কি নাটক আছে এই তাত যে ডিলে দি পেলাই এনাউন্স দি ফুৰে নহয় ইয়াৰ ডিলেটো ককাইটো কমাই দিবচোন মই নিজে দি লওঁ কেনেকৈ এনাউন্স দিয়ে ডিলেটো দি পেলাই নিজে মই শুনাই দিম এবাৰ হেল্ল' এইটো ইয়াৰটো হেল্ল' মই দি লওঁ হেল্ল' 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 হেল্ল'
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' পৰম শ্ৰদ্ধাই নাট্যপ্ৰেমী দাই আজি উপভোগ কৰিবলৈ পাব হ'ব এখনি মঞ্চ সফল হাঁহি কান্দোনেৰে ভৰা সামাজিক নাটক মা মোৰ দেউতাটো মা মোৰ দেউতাটো প্ৰথম শ্ৰেণী 500 টকা দ্বিতীয় শ্ৰেণী 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা ধন্যবাদ থেংক ইউ হৰি এইটো কিন্তু আপোনালোকৰ বেটেৰী কিমান চাৰ্জ আছে সেইটো মই চেক কৰি থাকোঁ হৰি যদি হৰি ফুজ হৈ গ'ল মই গম পাই গ'লো বেটেৰী চেছ হৰি ফালি দিব মানে ষ্টেটৰ উঠা আগত কমিটিয়ে ঘুগুনি এপাতি খুৱাই দিলে এবাৰ আকৌ কি চোবাই আছে এইবাৰ আলহী চবে শুনক মানে আমি এনেকে কি কথা পাতো ভাবেনে বাৰু এই কি বা পাতিলে দুইটাই হয়নে আমি এনেকে পাতো কেতিয়াবা এনেকে ফুচফুচাই নহয় মানে মানুহক মই খাদ্য এটা কম বুলি ভাবিছিলোঁ চা হয় নেকি মানুহখিনি ইমান ধুনীয়া সহযোগ কৰিছে ইমান ধুনীয়া হাঁহি আছে সাধু এটা কম আপুনি সহযোগ কৰি যাব সাধুটো সহযোগ লাগে দে হেল্ল' মাইক টেষ্টিং হেল্ল' মাইক টেষ্টিং এটা কি কৰি আছ মানে সাধু কোৱাৰ আগত মাইক টেষ্ট কৰি লৈছোঁ এইটো ল বাপেৰক টেষ্ট কৰি ল হেল্ল' দেউতাক টেষ্টিং হেল্ল' শুনিবচোন হা এইটো আকৌ আঁতৰৰ পৰা লৈ এইটো বেলেগে কথা কয় নহয় জিভা লাগি গৈছেগৈ আঁতৰৰ পৰা মোৰ আগত এইটো মাইকত যোনে কথা কৈছে সি মাংস খাই আহিছে বোলে চা এতিয়া স্পিকাৰটো মাংস গুণাই আছে মই এটা সাধু কম চবে মন দি শুনিবচোন হা আপুনি সহযোগ কৰি যাব হা এখন দেশত এজনী বুঢ়ী আছিলে তাৰপিছত বুঢ়ীজনী বহুত সৰুতে মৰি থাকিলে তাৰ ডাঙৰ হ'বলৈকে নাপালে তাৰপিছত বুঢ়ীজনীয়ে মৰি গ'ল আৰু তাৰ প্ৰতিটো সাধু দিয়া আছে এই কেইদিনমান মানে যোৱাকালি নেকি আমাৰ জন্মাষ্টমী যোৱা নাই জানো যোৱাকালি গৈছে তাৰ কৃষ্ণ জন্ম হোৱা নাম এটা গাওঁনে কৃষ্ণ জন্ম হোৱা শুনি যোৱাকালি কৃষ্ণ জন্ম আজি কালিয়ে দিলে কৃষ্ণ জন্ম হোৱা শুনি আহিলে না ৰদমুনি চাৰি মুখে ব্ৰহ্মাই পঢ়ে বে কি বকিছে একো বুজি পোৱা নাই ব্ৰহ্মাই বেদ কৰিছে একো বুজি পোৱা নাই এই চাৰিখন মুখে একেলগে বেদ কৰিলে ক'ত মানুহে বুজি পাব হৰ আহে বৃষভতে সতী আহে পুষ্পৰতে বসুমতী কৰে হে নাধিছে আৰু কেঁচুৱাই এইটো আমাক কান্দিয়ে থাকে নেকি বসুমতীয়ে নাভি কেইটা কথা শুনিলে যে কেঁচুৱাই ভয় খাই গৈছা এতিয়া এইটো শুনো এইটো কামাত ক'ব হা
মাই গড এইটো চব মোৰ নিজৰ বাচ্চা কালৰ মাতটোৱে আছে অ' হয় নে নহয় নিজৰ বাচ্চা কালৰ মাতটো এতিয়া যদি আমাৰ কেঁচা মণিপুৰটো কেঁচুৱা নাই মইতো ইমান ডাঙৰ হৈ জন্ম লৈছোঁ মোৰ বাহিৰতে কেঁচুৱা নাই এতিয়া যদি মণিপুৰ কেঁচা এটা হয় কেঁচুৱাতে কেনেকৈ কান্দিছে আপোনালোকে গম পাইছে মানে ৰাস্তাত যদি কেঁচুৱাই কান্দে কেঁচুৱা কাণত যদি আপোনালোকে ইয়াত শুনে কেঁচুৱা মাত শুনে গম পাব এইটো কেঁচুৱাই কান্দিছে কেঁচুৱা কাণত শুনিলে গম পাব কেঁচুৱা কান্দিছে মই দেখাই দিওঁ এইটো বেলেগৰ কেঁচুৱাই কান্দিছে এতিয়াহে কেঁচুৱাই কান্দিছে মোৰ কেঁচুৱাই তেনেকৈ কান্দিছে কেনেকৈ কান্দিছে কেঁচুৱা জন্মই নহয় যে কেঁচুৱা লাজ কৰিছে মই লাজ কৰা নাই নাৰ্ছিং হোমৰ বিলৰ কথা ভাবিহে চিন্তা লাগিছে ছোৱালী এজনী মানে আজি লগ পালোঁ ইয়ালৈ আহোঁতে ডিঙিটো অকণমান এনেকুৱা বেকা মই দেখি বেয়াও লাগিছে মই বোলো বিশেষভাৱে সক্ষম নেকি গাভৰু ছোৱালী কাষতে মানুহ এজন বহি আছে মনৰ উৎকণ্ঠাটো ৰাখিবলৈ সুধি দিলোঁ বোলো দাদা কথা এটা কোনো বেয়া নাপাব বোলে হয় কওকচোন বোলো ভণ্টিজনী ডিঙিটো যে এনেকুৱা জন্মগত নে কিবা পিছত তেনেকুৱা কিবা এক্সিডেণ্টেল কিবা এনেকুৱা ফুৰাই ধৰা তেওঁ কৈছে নহয় আগতে তাই ভাল মেট্ৰিকত ভালকৈ পাছ কৰিলে টাউনৰ কলেজত নাম লগাই দিলে ল'ৰা এটা প্ৰেমত পৰি ফোন লৈ অনবৰত কথা ফেনাওতে ল'ৰাই বেলেগ ছোৱালী আনিলে তাই ডিঙি এনেকৈ ৰৈ গ'ল আমি যে আপোনালোকৰ শ্ব'খনলৈ আহিলোঁ আপোনালোকৰ মৰিগাঁৱৰে ভাইটি দুটা আছে যে আমাৰ লগত বহুত বছৰ পুৰণি বন্ধু তেওঁলোকৰ সহযোগত আপোনালোকৰ কমিটি দাদাহঁতে যোগাযোগ কৰিলে যাৰ ফলত আমি ইমান সুন্দৰ পৰিৱেশ এটা দেখিবলৈ পাম সঁচাকৈ বৰ ভাল লাগে মোৰ ভাইটিটোক চিনাকি কৰি দিছে অঞ্জন আৰু কুঞ্জ আছেনে কুঞ্জ ওচৰত এই মৰিগাঁৱৰে অঞ্জন তেওঁলোকৰ বহু বছৰৰ চিনাকি তেওঁলোকৰ কাৰণে কুঞ্জ মোৰ ভাইটি আৰু এওঁলোকৰ কাৰণে ইমান সুন্দৰ সমাজখন দেখিবলৈ পালোঁ তেওঁলোককো বহুত ধন্যবাদ বোলে আৰু হৰি এই মোৰ ঘৰ ইপাৰে তোৰ ঘৰ সিপাৰে মাজতে বুৱতী এডাল কি মোৱা মানে আপুনি যে কামটো গালে মই মুখে মিউজিকটো দি দিলোঁ ভাল হৈছে ইমান গৰমত হেঁচিব নালাগে খুব ধুনীয়া আছে গেপটো খাই দি যাবি দেই এই মোৰ প্ৰথমে গায়কডালে গাই ল'ব তাৰপিছত গেপটো খাই